হৈ গ'ল এতিয়া ইয়াত নাগা ধনিয়া দি দিছোঁ। হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ ভালে আছে। আজি বনাবলৈ লৈছোঁ মুৰ্গীৰ মাংস আৰু কোমোৰা, লগতে দিছোঁ আলু এটা। হেল্ল' গাইজ, এতিয়া মই বনাবলৈ লৈছোঁ মুৰ্গী মাংস আৰু আমাৰ ঘৰত ভাগিন ল'ৰাটো আহিছে, সেইকাৰণে মুৰ্গী মাংস অলপ কিনি আনিলোঁ। লগে কেৰাহীটো পাতি দিলোঁ বুলি আকৌ আপোনালোকে হাঁহি নিদিব, লোহাৰ কেৰাহী যে সেইকাৰণে। কেৰাহী গৰম হৈ গ'লে আদা আৰু পিঁয়াজ দি দিছোঁ। বান্ধি ভাজি ল'ম, ভাজি ল'ম। গ'ল এতিয়া মাংসখিনি দি দিছোঁ। দি দিছোঁ কোমোৰা আৰু আলু। মছলাখিনি দি দিছোঁ। নিজে মাংস বনালে কেতিয়াও মছলা মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি নিদিওঁ, গিলাচতে খুন্দি দিওঁ। দিছোঁ মিট মছলা, ধুনীয়া কালাৰ হৈছে। হৈ গ'ল এতিয়া ইয়াত নাগা ধনিয়া দি দিছোঁ।